জয়গুৰু শংকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ তীৰ্থত আমাৰ যি ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনভাগী সোণাৰাম চুতীয়া আটাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আজি সেই অধিৱেশনৰ পাক মুহূৰ্তত আমাৰ লাইখুটাৰ স্থাপন ইতিমধ্যে হৈ গৈছে আৰু ইতিমধ্যে আমাৰ মুকলি সভা মঞ্চত হৈ আছে। আমি এই মঞ্চৰ পৰা এটাই কথাই ক'ম যে বিভিন্ন জনগোষ্ঠীৰ যি সমন্বয়, গুৰুজনাৰ যিটো দৰ্শন যে গাৰো কছাৰীৰ পৰা ধৰি সমন্বয় যিখিনি জাতি অসমত বাস কৰিছিলে, সেই বাস কৰাৰ সকলো সমন্বয় হিচাপে আমাৰ এই মঞ্চত একত্ৰিত হৈ পেলাই আমি আগবাঢ়ি যোৱাৰ এটা প্ৰতিশ্ৰুতি আমাৰ মূল লক্ষ্য আমাৰ অধিৱেশনখন। এই যোৱাৰ ফেব্ৰুৱাৰী মাহৰ 2025 আমাৰ ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 তাৰিখত 4দিনীয়া কাৰ্যসূচীয়ে অনুষ্ঠিত হ'ব। লাইখুটাৰ মূল লক্ষ্যটো এইটোৱেই যে আমাৰ পবিত্ৰ এই অনুষ্ঠানভাগ আমাৰ গুৰুগৃহ সদৃশ। আমি বছৰে বছৰে আমাৰ গোটেই উত্তৰ পূব ভাৰতৰ যিমান সমগ্ৰ ভকত বৈষ্ণৱৰ পৰা ধৰি এটা সমাগম হয় আৰু সেই সমাৰোহখন আমাৰ বহুত উলহ মালহেৰে আমি আগ্ৰহেৰে বাট চাই থাকোঁ আৰু আজি তাৰ প্ৰথম খুঁটি হিচাপে এই মূল লাইখুটাভাগে আমাৰ ধ্বজ হিচাপে আৰম্ভ হ'ব। আৰু অসমৰ দ্বিতীয় মহানগৰ, গতিকে আমি আশা কৰিছোঁ অন্য ঠাইত যদি কমেও 10 লাখ হৈছে, আমাৰ এবাৰ 20 লাখ হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ যোৰহাটলৈ সমাগম হ'ব আৰু বিশেষকৈ আমাৰ এই অনুষ্ঠানটোৰ আগন্তুক হ'বলগীয়া আমাৰ যি অধিৱেশন ভকত বৈষ্ণৱে বা দৰ্শনাৰ্থীয়ে বা শুভাকাংক্ষীয়ে আহি কোনো প্ৰকাৰে কষ্ট নাপাব, যিহেতু আমাৰ 4 লেণ্ডৰ কাষত আৰু আমাৰ কাজিৰঙা ইউনিভাৰ্চিটি নিচেই কাষতে আৰু তাৰ অপজিটত চুকাফা ক্ষেত্ৰ আছে, চুকাফা কলাক্ষেত্ৰ। গতিকে চুকাফা কলাক্ষেত্ৰৰ অপজিটৰ যিখন পথাৰ, তাতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি পবিত্ৰ দিনত আমি লাইখুটা আমাৰ দৃঢ় সংকল্প। আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সংগীয়ে আমি সংকল্পবদ্ধ হৈছোঁ যে আগন্তুক 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 যি 4দিনীয়া কাৰ্যসূচীয়ে আমাৰ বাৰ্ষিক অধিৱেশন পতাৰ আমাৰ কেন্দ্ৰীয় কমিটি, আমাৰ জিলা কমিটি বা আদৰণি সমিতিয়ে নিৰ্ধাৰণ কৰিছে। আজি আমি সকলো কৰ্মী, আমি একোজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাধাৰণ কৰ্মী হ'লেও আমি আজি সংকল্প ইয়াতে আজি আমি সকলো সমবেত হৈ আমাৰ বহুত ভাল লাগিছে আজি। আৰু এই অনুষ্ঠানভাগ আমাৰ ভাবিছোঁ অন্য জেগাতকৈ আমাৰ ইয়াত বহুত সুন্দৰ হ'ব বুলি আমি খুব আশা কৰিছোঁ। আমি দীৰ্ঘ প্ৰতিজ্ঞ কৰোঁ যাতে আমাৰ এই ভকত বৈষ্ণৱক আমি আদৰিবলৈ পাম, সেৱা শুশ্ৰূষা কৰিবলৈ পাম। তেখেতলোকক সকলো ফালৰ পৰা আমি তেখেতলোকে যাতে একো অসুবিধা নাপায়, তাৰ প্ৰতি আমি প্ৰতিখন প্ৰাথমিকৰে সদস্যসকলে আশা কৰি আছে তেখেতলোকক সেৱা ধৰিবৰ বাবে। আমি অসমৰ বিভিন্ন স্থানত আমাৰ মূলৰ অধিৱেশন যিবিলাক ঠাইত হয় আমি যাওঁ, আমি তেখেতসকলৰ স্থানীয় ৰাইজৰ বা আমাৰ সংগী বা সমস্ত যিখিনি সেৱা শুশ্ৰূষা পাই আমি সন্তুষ্টিত হওঁ বা হৈছিলোঁ। আজি আগন্তুক এই 2025 বৰ্ষৰ অধিৱেশনত আমি যাতে তেখেতসকলতকৈ বেছি ভকত বৈষ্ণৱ আমি আদৰণি জনাবলৈ পাওঁ, সেৱা শুশ্ৰূষা কৰিবলৈ পাওঁ, এই সংকল্প আমাৰ আজি যোৰহাটবাসী, আজি আমাৰ এই অনুষ্ঠানৰ সমবেত সকলো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীয়ে আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ, সংকল্প কৰিছোঁ যাতে আমি আমাৰ এই যোৰহাট ঐতিহ্যপূৰ্ণ আৰু সাংস্কৃতিক মহানগৰী, অসমৰ দ্বিতীয় অন্যতম সাংস্কৃতিক মহানগৰীৰ আমি বাসিন্দা হিচাপে আমি আগন্তুক 2025 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ অতিথি ভকত বৈষ্ণৱসকলক যাতে আহিলে আমি মনৰ হেঁপাহেৰে
মানে ভক্তি শ্ৰদ্ধা সহকাৰে যাতে মই সেৱা কৰিবলৈ পাওঁ এই আশা আমি কৰিছোঁ আৰু সংকল্পবদ্ধ হৈছোঁ আজিৰ তাৰিখত। কৃষ্ণ সকলো বাপ বন্ধৱ আহিব আমি তাই আশা কৰিছোঁ। কৃষ্ণ তেখেতক আহি আমাক সেৱা কৰিব যাতে সুবিধা দিয়ে তেখেতলোকে।